খাটাং খাটাং মানে একেবাৰে খাটাং আপোনালোকৰ ফালৰ পৰা একো আপত্তি নাই যেতিয়া ল'ৰাৰ ফালৰ পৰা কোনো আপত্তি নাই কাৰণ ল'ৰাৰ দেউতাক মোৰ ভাল বন্ধু মই যিটো কওঁ সেইটোৱে মানি লওঁ আমাৰ আৰু কি আপত্তি থাকিব পাৰে ডাক্তৰ ল'ৰা ইমান ভাল ঘৰ এই ছোৱালীজনীৰ সেইটো আমাৰ ডাক্তৰ ল'ৰা হ'লে কিন্তু ডাক্তৰনী ছোৱালী বিচৰা নাই ঘৰ ধৰা ছোৱালী এজনীহে বিচাৰিছে সুগৃহিণী এজনী বিচাৰিছে লগে লগে মই কৈ দিলোঁ নহয় বোলো কম্পিটিশ্যন পাতক ঘৰৰ কাম কাজত আমাৰ মাজনী সমান এক্সপাৰ্ট এজনীও নোলাব তাই যদি কিবা শিকিছে সেই সকলো আপোনাৰ ছোৱালীৰ বাবেহে হৈছে এতিয়া বুজি পাইছনে মাজনী বোৱাৰীয়ে কাৰ ভালৰ বাবে তোক এনেকৈ কাম কৰিবলৈ দিছিল আগৰ দৰে যদি অলৌ তলৌকৈ ঘূৰি ফুৰিলিহেঁতেন কোনো ডাক্তৰ ইঞ্জিনিয়াৰ নোলালহেঁতেন তোক বিয়া কৰাবলৈ এতিয়া কোৱা মাজনী তোমাৰ কিবা আপত্তি আছে তুমি পিছে ঘৰত ডাঙৰ বোৱাৰী হ'বা গোটেই ঘৰখন তুমিয়ে চম্ভালিব লাগিব মই পাৰিম খুৰাদেউ বছ এতিয়া বাকীখিনি দায়িত্ব মোৰ ওপৰতে দিয়া ঘটক হৈছো যেতিয়া ভালকৈয়ে হ'ম আৰু তেওঁলোকে আমাৰ বিয়াখন কেতিয়া মানে পাতিম বুলিছে মাকজনী ঢুকোৱাৰ পিছত সিহঁতৰ ঘৰত কাম কাজ কৰা মানুহেই নোহোৱা হ'ল তাতে আকৌ ল'ৰা বিদেশলৈ যোৱাৰ কথা গতিকে এই মাহতে বিয়াখন ধুমধামে পাতিব বিচাৰিছে এই মাহতে হেৰা হেৰা শুনিছা হেৰা শুনা ও বিয় হেৰা জিৰো পইচা জিৰো পুৰা জিৰো আগে পিছে একো নাই ইহে বিয় পৰীক্ষাৰ ৰিজাল্ট লৈ আহিলে স্বাস্থ্য পৰীক্ষা কৰা আহিলো আগতে প্ৰেছাৰ ডায়াবেটিছ দুইটাই লগ লাগিছিল এতিয়া দুইটাই নৰ্মেল সুগাৰ নৰ্মেল প্ৰেছাৰ নৰ্মেল আপুনি ডাক্তৰ ওচৰলৈ কেতিয়া গৈছে কেতিয়াবা গৈছিলো ঘূৰি আহোঁতে বোৱাৰীক লগ পালো তেওঁৰ গাড়ীতে গুচি আহিলো বোৱাৰী অহা নাই যে আহিছে ৰ'বা এই লগৰ পুলিচ এজনৰ লগত কথা পাতি আছে বিয়ৈ এইবোৰ সকলো আপোনাৰ ছোৱালীৰ মহিমা তাই মোক চাহ কমকৈ খাবলৈ দি পৰিশ্ৰম কৰিবলৈ দি মোক সকলো বেমাৰৰ পৰা মুক্ত কৰিলে এই ডাক্তৰে কৈছে নহয় এতিয়াহে তেনেকৈ কৈছে কালিলৈকে দেখোন বোৱাৰী বদনাম গাই পোৱা নাছিল ভোটা বুদ্ধিৰ মানুহ কথাবোৰ তেতিয়া বুজাই নাছিলো নহয় আজিহে বুজিছো বোৱাৰীৰ সকলো কাম কাজৰ অৰ্থ মাজনী পানী এগিলাচ লগা আহিলে যে আপুনি চাহ খুজি পানী খুজিছে যে যি দেখিছো মোৰ ছোৱালীয়ে গোটেই ঘৰখন ঘুটে ঘুটে পানী খুৱাইছে হ'ল অলপ সময় এই মাজনীৰ কাৰণে ল'ৰাৰ খবৰ এটা আনিছো ভাবিলো আজিয়ে খাটাং কৰি থৈ যাম সেই ডক্টৰ লৈছে সেইটোৱে ডক্টৰ যেতিয়া আৰু কিহৰ চিন্তা এনেই তোমাৰ মহাৰাণীয়ে ডক্টৰ বা ইঞ্জিনিয়াৰ নহয় ইয়াত নবহো বুলিয়ে কৈছিল তেনেহ'লে খাটাং কৰি পেলাই ভাল মিছাতে আলোচনা কৰি থাকি কি লাভ তেওঁলোকে এই মাহতে বিয়াখন পতাৰ কথা কৈছে ল'ৰা বুলি বিদেশলৈ যাব কোনো চিন্তা নাই কামে কাজে পাকৈ থৈ গৈছে দেশে বিদেশে সকলোৱে চলিব পাৰিব কিন্তু এই মাহতে বিয়াখন পাতিবা কেনেকৈ এই বছৰটোত নিৰঞ্জনে ঘৰখনত খৰচ নকৰোঁ বুলি ঘোষণা কৰিয়েই দিছিল সি নোৱাৰোঁ বুলি ক'লে আমিতো আগবাঢ়িব নোৱাৰোঁ কাৰণ তাৰ ওপৰত নিৰ্ভৰ কৰিয়েইতো আমি চলি আছোঁ তেতিয়াহ'লে ময়ো ঘোষণা কৰিছোঁ শুনক আমাৰ একমাত্ৰ ভনীৰ বিয়া এই মাহতে হ'ব ধুমধামেৰে হ'ব তাৰ কাৰণে যিমান যি খৰচ কৰিবলগীয়া আছে মই কৰিম তুমি মই কৰিম তোক মই মহাৰাণী বুলি জোকাইছিলোঁ নহয় এতিয়া চাই থাক তোক কেনেকৈ এইখন ঘৰৰ পৰা বিদায় দিওঁ মই কেতিয়া চোৱা ঘামত একেবাৰে মা আপুনি বিয়াৰ যা-যোগাৰ লাগি যাওক যেতিয়া যেনেকৈ মোক ক'ব মই হ'লেও ঘৰখনৰ ডাঙৰ ল'ৰা হিচাপে নিৰঞ্জনক কথাষাৰ সোধাটো ভাল আছিল নেকি তো জোৱাই কথাটো সোধাটো ভাল আছিল আজি ৰাতি নহ'লে ময়ে আলোচনা কৰিম নালাগে মা আপোনালোকে কোনেও তেওঁক সুধিব নালাগে বোৱাৰী তেওঁক মোৰহে বহুত কথাই সুধিবলগীয়া আছে তেওঁৰ পৰা মোৰহে বহুত কথাই জানিবলগীয়া আছে কি কথা বহুত কথা মা মোৰ এই সেন্দুৰখিনি সঁচা নে মিছা আচল নে নকল বিশ্বাসৰ নে প্ৰবঞ্চনাৰ এনে বহুত কথাই মোৰ সুধিবলগীয়া আছে বহুত কথাই মোৰ তাকেইতো এই প্ৰথম বোৱাৰী মুখত এনেকৈ ঠোকা ঠুকি মাতেৰে কথা কোৱা শুনিলো কি বা হৈছে একো হোৱা নাই দিয়ক গিৰিয়েক ঘনীয়েকৰ মাজত এইবোৰ কুটুং খাটাং লাগিয়ে থাকে কিয় আজি 30 বছৰ জানো আপোনালোক দুজনে কুটুং খাটাং লাগি থকা নাই এৰি বিয়ৰি
বাজে কথা এৰো কামত ধৰ গৈ যাও বিয়াৰ নাম শুনি মোৰ গা একেবাৰে ৰাইজে লাগি গৈছে মিছা নকওঁ মিছা 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 এইকেইটা কথা মই তোমাক কিমান বাৰ ক'ব লাগে সকলে মিছা হলে যায় সিহঁতৰ লগত কোনো সম্পৰ্ক নাই দেৱসকলৰ সৈতে মই আজিলৈকে দেখা নাই আৰু তুমি মোক সেইটো মানুহৰ লগতে সম্পৰ্ক থকাবলৈ কৈছা মই কোৱা নাই যে যুগে যুগে আপোনাৰ বিয়া পাতিছে তেওঁ ভুলাই আপোনাৰ মিথ্যা কৈছে কে তোমাৰ আৰু মোৰ মাজত চুৰি জানাব হৈছে দুজনে কেউ দিলে হ'ব সেইটো মই কেনেকৈ জানো আৰে যিটো মানুহৰ চাহটোক আজিলৈকে মই দেখা নাই তুমি ডিচি অফিচৰ লগত তেওঁৰ সম্পৰ্ক আছে তেওঁ আইন কৰি কৰিছে আমাৰ ক্ষেত্ৰত বহুতে কাম কিন্তু সেই ভক্ত নাম নলয় ফেচবুকত আপোনাৰ নাম কিয় মই কি দেখিছো খবৰ খবৰ ওলাই থাকে সঁচা কথা কি বল পাউনে বা মদ খালে ওলাই তুমি তোমাৰ মানসিকতা বিশ্বাস কৰি সেই আৰামি এছপিটো কথা বিশ্বাস কৰিছা মিছা ক'বলৈ বহুত টান হৈছে কিন্তু যদি বিশ্বাস কৰোঁ আৰু পিছত পাই আছিল নিজকে ঠিক কৰি মন যাব মোৰ মই পুলিচ নহয় আপোনাৰ পত্নী হৈ কৈছোঁ যদি বেয়া খোজ পেলাই আপুনি উভতি আহক মই আপোনাক দেহৰ কুকুৰ বিপৰৰ তেওঁ সম্পৰ্কীয় বিৰুদ্ধে আপোনাক মই ৰাজসাক্ষী কৰিম বোলে আপুনি ভাল আপুনি ভাল মই চাওক যদি আপনি ভালো বুলি কথা দিতে গেলে লাগিলে মই চাকরি এনে দিম আপনি অপর থেকে কিন্তু রেখে না লাগে ওরে ফুলে কইছি মই ব্লেক কালি কোনটা মানুষ পুরো পুলিশ ক্যারেক্টার কি হাইছি ঠিক আছে মই কালি কোন ওরে কোনো সুপুরি কোন দিতে কেবল আপনার কানে মই কি কইছি যে ভাবি আপনি কেন্দ্র নিয়ে আসছে মোর কালি কি কেন্দ্র কি অতি পবিত্র পুরো কেন্দ্র আপনি কলঙ্ক রাখতে পারিব প্লিজ মনে মনে থাকা কি অবস্থা বলতে চাইছো মই আমি আমাকে কোনে যাও আপনি ভালো মন না আপনি এই মন না এরা বলি তো এই তো বিপদ পাতি না নেব আমরা হাত জোর করে বলছো ওরে থাকা খোঁজে কষ্ট পানি গলিটা পুরুষ মই নহয় এই ঘর গাড়ী টকা পইচা আৰাম এইবিলাক এনে নাহে কবিতা চৌধুৰী এইবিলাক বজাৰৰ পৰা কিনিব লাগে নিজক বেচিব লাগে যদি নিজক বেচাৰ পিছত অলপ সুখ অলপ আৰাম পোৱা যায় তেনে সেই টকা মই কেনে নকৰিম তাৰমানে আজিকালি চব বস্তু কিনা বেচা হয় কবিতা চৌধুৰী ছোৱালীক বিয়া দিয়াৰ সময়ত লগত বস্তু দিব লাগে বস্তু দি ল'ৰা কিনিব ল'ব লাগে দৰাই দৰাই বিয়া কৰাবৰ কাৰণে সিহঁত সেন্দুৰ পিন্ধায় আচলতে সেন্দুৰ নিপিন্ধায় সেইখিনিৰে ঘৰতে কইনাজনী কিনিহে পেলায় ভাবিব কবিতা চৌধুৰী তুমি আৰু মই বিয়া হৈ এখন কিনা বেচাৰ খেল খেলিছা আপুনি যিটো সঁচা তাক তুমি মানিব কবিতা চৌধুৰী মানি লোৱা বৌ তুমি বোলে তৰালিক মাতি পঠিয়াইছিলা মাত তাই মই যাওঁ ৰ'ব না যাব তৰালি ভিতৰলৈকে সোমাই আহ বাইদেউ মোক আপোনাৰ ইয়ালৈ কিয় মাতিছে তই কোৱা নাছিলি জানো তোৰ দেউতাৰ হত্যাকাৰী কিছুমানৰ লগত হেনে এজন মানুহ আছিল দেহতন মাটি বাৰী কাগজ পত্ৰ আছিল কৈছিলো আৰু কিবা পোৱাৰ আগতে তই এওঁৰ লগত চিনাকি হৈছে চিনি পাইছ নহয় কি হৈছে বৌ মই একো ধৰিব পৰা নাই একো ধৰাৰ দৰকাৰ নাই মোৰ কথাটো মই পাহাৰৰ নামনি তাক ঘৰ ঠিক কৰিছোঁ ছোৱালীক নি তাত আৰু 10 দিন পিছত কোৰ্টত ডেট কৰিছে এই 10 দিন তই তাইৰ লগত চান্স উলিয়াই তাই ক'ত আছে সিহঁতে কোনো নাজানে দেৱশংকৰ শইকীয়াৰ মানুহে তাইক মাৰি আক্ৰান্ত কৰিছে গতিকে এইখিনি সময় হ'ব আমাৰ কাৰণে অগ্নি পৰীক্ষা হ'ব এই অগ্নি পৰীক্ষাত আমি সফল হ'লো
দাদা কি কৰিব পাৰোঁ কিমান জঘন্য কামত মোৰ সেন্দুৰখিনি কেনেকুৱা ৰঙা এই ৰঙা সেন্দুৰখিনি মই বগা হ'বলৈ নিদিওঁ কেতিয়াও নিদিওঁ ৰঞ্জন কেতিয়াও বঢ়িয়া বঢ়িয়া তাইক গৃহবন্দী কৰি ৰাখিবলৈকে তোৰ বিয়াখন মই পাতি দিছিলো কিন্তু তাইক কিবা কৰাটো বাদেই নিজেই ঘৰ এৰি পলাই ফুৰিব লগাত পৰিছে এইবিলাক চব সেই ইমান কামপুৰুষ পৰিচনা হলে সেইজনীৰ লগত তোৰ বিয়াখন মই নাপাতিলোহেঁতেন বিচাৰ পিছত মোৰ টকাবোৰ গ'ল মই কি কৰিম কি কৰিম একো কৰিব নোৱাৰো তই একো কৰিব নোৱাৰো মোক লুটি পুটি খাবি মোৰ টকাৰে ফূৰ্তি কৰিবি ফূৰ্তি এনে ফূৰ্তি কৰা নাই ছাৰ মই আপোনাৰ কাম কৰি দিছো তাৰ বিনিময়ত আপুনি মোক পইচা দিছে কি কৈছ তই তই মোৰ মুখৰ ওপৰত জবাব দিছ তই মোৰ পোহনীয়া হৈ মোকে ভোক মই কাৰো পোহনীয়া নহয় ছাৰ মোৰ লগত তৰ্ক নকৰিবি মিছাতে মোৰ খং তুলি নলবি নহ'লে জানিছ নিৰঞ্জন জেলৰ ভাত খাবলৈ মোৰ লাজ লাগে কিন লাগে আৰু যদি মই খাবলগীয়া হয় মই পলাব লাগিব আৰু মই পলাই থাকিবলগীয়া হ'লে মোৰ ঢাল হৈ থাকিব লাগিব তই মোৰ অতই আৰু 4 দিন পিছত কেছৰ তাৰিখ পৰিছে সেই ছোৱালীজনী যদি মুখ খোলে আমি পলোৱাৰ বাহিৰে আৰু গত্যন্তৰ নহ'ব গতিকে যিকোনো প্ৰকাৰে সেই ছোৱালীজনীক আমি শেষ কৰিবই লাগিব বছ শেষ কৰিবলৈ হ'লে তো ছোৱালীজনীক বিচাৰি পাব লাগিব আৰু ইয়াৰ ঘৈণীয়েকে বা ছোৱালীজনীক ক'ত লুকুৱাই ৰাখিছে নাই ফেইলৰ ইমান মানুহ লগালো কিন্তু কোনেও খবৰটো আনি দিব নোৱাৰিলে কবিতা চৌধুৰীয়ে ছোৱালীজনীক ক'ত লুকুৱাই ৰাখিছে আপোনালোক কেনেকুৱা পুলিচে এই সাধাৰণ খবৰটো যোগাৰ কৰিব নোৱাৰে মানে মই গাত খাকি পোচাকযোৰ আছে বুলিহে নহ'লে আপোনাৰ দৰে নিকম্বক মোৰ এইখন ঘৰত মই কেতিয়া সোমাবলৈ নিদিওঁ মই আহোঁ ছাৰ অকলে যাওঁ ঘৰলৈ ঘৰলৈ মুখা খুল কৰাৰ পিছত তই ঘৈণীৰ সন্মুখত হ'ব পাৰিবি তোৰ এই মুখখন তই ঘৈণীৰ ৰক্ত ক'ব পাৰিবি নাজানো ছাৰ পাৰোঁ নোৱাৰো তোৰ যাবতো লাগিবই ছাৰ কাৰণ সেইখন মোৰ ঘৰ হয় যেতিয়া মই ঠিক আছে যা কিন্তু সাৱধানে থাকিবি ঘৈণীয়েৰৰ আগত যাতে তই মুখ নুখোল তাই তোক ভালৰি লগাবলৈ তোৰ ব্ৰেইন ৱাছ কৰিবলৈ বহুত চেষ্টা কৰিব তই যাতে ৱাছ নহওঁ আৰু যদি হ হয়তো মৰিমেই তোক আৰু তোৰ ঘৈণীয়েৰক মই মাৰিহে মৰিম আৰু এইখিনি কাম কৰিবলৈ 1 ছেকেণ্ডো নালাগে আজি দেখোন নিৰঞ্জনৰ মুডটো কিবা বেলেগ বেলেগ যেন লাগিছে যেন বেলেগ নহয় বেলেগ হৈছেই গিৰিয়েক ঘৈণীয়েক সেন্দুৰ এইবোৰ বৰ ইমোচনেল বস্তুটো তো বছ ইয়াকো চলা যে মই খতম কৰি দিম একো নকৰিবি তাক কেৱল নজৰ ৰাখিবি নজৰ সময়ত এইবোৰ মানুহ বৰ কামত আহিব বৰ কামত